ফাইনেলি আহি পালোঁ আমি কামাখ্যা মন্দিৰ। লগনে দান কিয়ে এটা চাব পাৰে মা কামাখ্যা দেৱালয় লিখা আছে, মোৰ নামটো লিখা আছে। আৰু তো डेढ़ घंटा बैठ के कैसे लगा? 1.5 घंटा बैठ के तो गल्पा गल्पा में था। হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া পুৱা 5:20 হৈছে। ৰাতিপুৱা আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিম। মই আৰু পল্লৱ জয়পুৰৰ পৰা মোৰ বন্ধু এটা আহিছে, তো আপোনালোকক দেখা, মোৰ ফ্ৰেণ্ডক জয়পুৰৰ পৰা আহিছে। একলগতে আমি দুজনে কামাখ্যা দৰ্শন কৰিম, আপোনালোকক দৰ্শন কৰাম, চাই থাকিব আপোনালোকে। এতিয়া টাইমটো দেখাই দি আছোঁ আপোনালোকক কেইটা বাজে। পুৱা 5:20 হৈছে আৰু বাহিৰত নাজাৰা দেখাই দি আছোঁ আপোনালোকক। চাওক পুৰা আন্ধাৰ। আজিয়ে গুচি যাব, 11টা বজাত ট্ৰেইন আছে ৰাতিপুৱা। আৰু আপোনাৰ কি কয়, কালি দেৰিকৈ আহিছে, 5টা বজাত আহিছে গধূলি। তো এতিয়া কালি আৰু বালাজী দৰ্শন কৰাই ল'লোঁ, আজি মা কামাখ্যাৰ দৰ্শনটো কৰাই লওঁ। তো দৰ্শনটো কৰাৰ পিছত বন্ধুটো গুচি যাব। তো মই ফ্ৰেছ হৈ যাওঁ, আপোনালোকে চাই থাকিব। ৰাতিপুৱা মা কামাখ্যা দৰ্শন কৰিম, কাৰণে প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ দিনটো ভাল যাওক, আপোনালোকে যাতে সুখে থাকে, সুখে শান্তিৰে থাকে, চবৰ কাৰণে প্ৰাৰ্থনা কৰিম। আৰু মোৰ কাৰণে মোৰ প্ৰাৰ্থনা কৰিম যাতে এই বছৰতে মোৰ 2K কমপ্লিট হৈ যায়। তো চবে আপোনালোকে ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব। মই গা চা ধুই ৰেডি হৈ গ'লোঁ। এইটো মোৰ জয়পুৰৰ বন্ধু হয়, নতুন আহিছে ইয়াতে, गुवाहाटी जैसे। तो कैसे लग रहा है जयपुर में आके, गुवाहाटी में आके? बहुत ही बढ़िया लग रहा है, बहुत बढ़िया। तो रातिपुৱা কামাখ্যা দৰ্শন কৰাই লৈ আহোঁ। 11টা বজাত গুচি যাব আৰু ট্ৰেইন আছে। তো জয় মা কামাখ্যা না। जय माँ कामाख्या। তো আপোনালোকে দৰ্শন কৰি ল'ব নতুন বছৰত মোৰ লগত, চাই থাকক। অলপ অলপ পোহৰ হৈছে, চাব পাৰে। এতিয়া আমি ওলাই আছোঁ ঘৰৰ পৰা। এইটো মোৰ ফ্ৰেণ্ডে জোতা পিন্ধি আছে, তো একলগতে আমি ওলাম, চাই থাকক। আমি ওলাই আছোঁ, তামাম কুঁৱলী পৰিছে, ৰাতিপুৱা ঠাণ্ডা লাগি আছে। তো ব'লক একলগতে কামাখ্যা মন্দিৰতো দৰ্শন লগ পাম। তো ফাইনেলি আহি পালোঁ আমি কামাখ্যা গেট। তো আৰু ময়ে গাড়ী চলাই আছোঁ। তো ব'লক ভিতৰলৈ যাওঁ আমি। থৈ দিলোঁ, এইটো পাৰ্কিং প্লেচ হয়। বহুতে নাজানে পাৰ্কিং প্লেচটো ক'ত হয়। কামাখ্যা মন্দিৰৰ উল্টা চাইডে, বেক চাইডে আহিলে আপোনালোকে পাৰ্কিং প্লেচটো পাই যাব। আৰু দুজনে যাই আছোঁ বন্ধু, অলপ দেৰি হৈ গ'ল আমাৰ। ধূপ লৈ ল'লোঁ, চাকি লৈ ল'লোঁ। ফাইনেলি মেইন মন্দিৰত আহিলোঁ আমি, কামাখ্যা মন্দিৰ। ফাইনেলি আহি পালোঁ আমি কামাখ্যা মন্দিৰ। লগনে দান কিয়ে हम लोग के साथ में है। পুৱা লাইন চাব পাৰি, কিমান দূৰলৈকে লাইন। जाएगा कम से कम। বা লাইন চাব পাৰে, কিমান লাইন আজি। এইটো নতুনকৈ লাইন হৈছে, এইটো এইপিনে লাইন নাছিল আগতে। নতুন নিয়ম কৰিছে, এইটো আমিও গম পোৱা নাছিলোঁ। এনেকুৱা এটা টিকেট দিব আপোনাক, লাইন ধৰাৰ পিছত এনেকৈ এটা ফটো মাৰি কিনে এটা টিকেট দিব, তাৰপিছত আপোনালোকে সোমাব পাৰিব। এই টিকেটটো নল'লে আপোনালোকক সোমাব নিদিয়ে। তো এইটো নতুন নিয়ম কৰিছে, আগতে নাছিল এইটো। আৰু এইটো কোনো এক্সট্ৰা ফিজ নালাগে, টিকেট কোনো নালাগে। তো আপোনালোকে আহিলে টিকেটটো কৰি আহিব, সেইটো আৰু জনাই দিলোঁ। চাব পাৰে। এটা চাব পাৰে মা কামাখ্যা দেৱালয় লিখা আছে, মোৰ নামটো লিখা আছে। আৰু এক্সপায়াৰ এণ্ট্ৰি টাইম হ'ল 10:14, 2 তাৰিখ ফেব্ৰুৱাৰী। আজি ডেটতে নতুন নিয়ম কৰিছে, এইটো গম পোৱা নাছিলোঁ আমি। তো নিয়মটো ভালে কৰিছে, খুব ভাল নিয়ম কৰিছে। মানুহৰ ভিৰ চাব পাৰে কিমান। যোনপিনে লাইনটো কৰিছিলোঁ আগতে, যোনটো আমাৰ লাইন আছিল, সেইটো পিনে লাইন নহয়। লাইনটো হ'ল বেলেগ পিনে লাইন কৰিব লাগে। আৰু আপোনালোকে পিছপিনে বেক চাইডৰ পৰা লাইনটো ধৰিব লাগিব, কাৰণ কি আগতে য'ত কৰিছিলোঁ আমি লাইনটো, তাতে নাই লাইনটো। আৰু এটা এনেকৈ টিকেট দিব, টিকেটটো কৰাৰ পিছতে আপোনালোকে সোমাব পাৰিব। তো এইটো আৰু জানকাৰীটো দি দিলোঁ আপোনালোকক চবক। এই আমাৰ দাদালোক ৱেষ্ট বেংগলৰ পৰা আহিছে। सबको टिकट चाहिए फास्ट। চবকে টিকেট লাগে, নহ'লেতো সোমাব নিদিয়ে। তো চাই থাকক, দৰ্শনটো কৰি আমি ওলাই যাম। And the expected entry time is about 33 hours after। तो पल्लव कैसे लग रहा है? बहुत मस्त लग रहा है। तो दर्शन हो जाएगा आज? दर्शन बिल्कुल होगा, आशा तो यही है। दर्शन के लिए आए हैं तो दर्शन तो करके जाएंगे। वही খুবই ভালো লাগছে। আমরা
আমরা বহু দূর থেকে এসেছি, হ্যাঁ, খুব আনন্দ পাবো আমরা দর্শন করে। হ্যাঁ ওইটাই সবে ভাল লাগবে, সবে মনোকামনা নিয়ে আসে, কিছু কিছু সবরে মনোকামনা লয়ে আইছে, সবরে মনোকামনাটো পুরা হোক। ও 1.5 ঘন্টা পিছত লাইনটো খুলিছে আমার, আমি যাই আছো চাব পারে লাইনটো। তো 1.5 घंटा बैठ के कैसे लगा? 1.5 घंटा बैठ के तो गल्पा गल्पा में था सब। इधर देख लो थोड़ा, तो कैसे लगा 1.5 घंटा बैठ के? 1.5 घंटा बैठ के हाँ कैसे ही बताऊं, अच्छा लगा ना? अच्छा तो लगा यार, मंदिर में आया तो बुरा क्यों लगेगा। ओ ये लाइन है ये মো বলি দিছে। ইয়াতে চাকি বাতি দিলোঁ আমি, চাব পাৰে চাকি বাতি দিয়া হৈ গ'ল আমাৰ। এই মোৰ বন্ধুটো অলপ হেৰি পূজা কৰি আছে। আৰু লগ পাম তোমাক, হা হৈ গ'ল। আমালোকে দৰ্শন কৰিলে দাদা দুটাক পালোঁ আমি, কলকাতাৰ পৰা আহিছে, খুব ভাল মানুহ তেখেতে। তো দাদা আপোনালোকৰ কেমন লাগিছে ইয়াতে? খুব সুন্দর, খুবই ভালো, যা এক্সপিরিয়েন্স তা বলার মতো নাই। আপনারা আসবেন, মোটামুটি মায়ের কয় মন্দির দর্শন করবেন। কয় ঘণ্টা এখানে ওয়েট করলাম? আমাদের মোটামুটি 7 ঘন্টা লেগে গেল। মোটামুটি 7 ঘণ্টাৰ পৰা আমি চবে লাইনতে ৰখি আছিলোঁ। 7 ঘণ্টা, তো মাৰ কামাখ্যা দৰ্শন কৰিলোঁ, আপোনালোকক দৰ্শন কৰালোঁ। ভিতৰতো কেমেৰা কৰা এলাও নাই, তো যিমানখিনি পাৰিলোঁ সিমানখিনি দেখালোঁ আপোনালোকক। ভিডিঅ'টো ভাল লাগিলে লাইক সাবস্ক্রাইব শেয়ার করে দিব। আজিৰ কাৰণে ইমানেই, ভিডিওটা অবশ্যই সাবস্ক্রাইব করবা আর শেয়ার করে দিও। বাই বাই।